ইতিমধ্যে অসম চৰকাৰে যোৱা 14 মে'ত 23,000 পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে। বৰ্তমান খালী হৈ আছে 38,300 পদ। ইয়াত কেইটামান বিভাগৰ নাম দিয়া হৈছে। ইয়াত মুঠ খালী পদৰ সংখ্যা হৈছে 61,258টা। ইয়াৰে নিযুক্তি পত্ৰ বিতৰণ কৰিলে 22,956টা আৰু খালী থকা পদৰ সংখ্যা হৈছে 38,300টা। ক'ত কিমান পদ খালী আছে, কিমান নিযুক্তি পত্ৰ প্ৰদান কৰিলে, সকলোখিনি এই ভিডিঅ'টোত জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে assamgobsakori.com অফিচিয়েল ইউটিউব চেনেল। ইয়াৰ প্ৰথম বিভাগটো হৈছে জলসম্পদ বিভাগ। ইয়াত মুঠ খালী পদৰ সংখ্যা হৈছে 187টা। ইয়াৰে নিযুক্তি পত্ৰ বিতৰণ কৰিছে 105 জনক আৰু খালী থকা পদৰ সংখ্যা হৈছে 82টা। দ্বিতীয় বিভাগটো হৈছে সমাজ কল্যাণ বিভাগ। ইয়াৰে মুঠ খালী পদৰ সংখ্যা হৈছে 470। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 69টা আৰু খালী থকা পদৰ সংখ্যা হৈছে 401টা। তৃতীয় বিভাগটো হৈছে বন আৰু পৰিৱেশ বিভাগ। মুঠ খালী পদৰ সংখ্যা হৈছে 1,369টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 23 জনক। খালী থকা পদৰ সংখ্যা হৈছে 1,346টা। ইয়াৰে 4 নম্বৰ বিভাগটো হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ। ইয়াৰে মুঠ খালী পদৰ সংখ্যা হৈছে 526টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 330 জনক। খালী থকা পদৰ সংখ্যা হৈছে 196টা। 5 নম্বৰ বিভাগটো হৈছে শিক্ষা বিভাগ। ইয়াৰে মুঠ খালী পদৰ সংখ্যা হৈছে 8,162টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 11,063 জনক। খালী থকা পদৰ সংখ্যা হৈছে 17,099টা। ইয়াৰ 6 নম্বৰ বিভাগটো হৈছে স্বাস্থ্য পৰিয়াল কল্যাণ। মুঠ খালী পদৰ সংখ্যা হৈছে 9,353টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 2,416 জনক। খালী থকা পদৰ সংখ্যা হৈছে 6,936টা। তাৰ পিছৰ বিভাগটো হৈছে গৃহ বিভাগ। ইয়াত মুঠ খালী পদৰ সংখ্যা হৈছে 18,096টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 8,867 জনক। খালী থকা পদৰ সংখ্যা হৈছে 9,229টা। ইয়াৰে পিছৰ বিভাগটো হৈছে কৃষি বিভাগ। মুঠ খালী পদৰ সংখ্যা হৈছে 687টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 55 জনক। খালী থকা পদৰ সংখ্যা হৈছে 632টা। ইয়াৰ পিছৰ বিভাগটো হৈছে লোক নিৰ্মাণ পদ বিভাগ। মুঠ খালী পদৰ সংখ্যা হৈছে 1,963। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 8 জনক। বৰ্তমান খালী থকা পদৰ সংখ্যা হৈছে 1,955টা। ইয়াৰ পিছৰ বিভাগটো হৈছে খনিজাত পদাৰ্থ। মুঠ খালী পদৰ সংখ্যা হৈছে 391টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 2 জনক। খালী থকা পদৰ সংখ্যা হৈছে 389টা। ইয়াৰ পিছৰ বিভাগটো হৈছে শ্ৰমিক কল্যাণ বিভাগ। মুঠ খালী পদৰ সংখ্যা হৈছে 54টা। নিযুক্তি পত্ৰ বিতৰণ কৰিলে 17 জনক আৰু মুঠ খালী পদৰ সংখ্যা হৈছে বৰ্তমান 37টা পদ খালী আছে। আজিলৈ এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।